বৰষুণৰ বতৰ যদি ওলাই আহিছোঁ দেই পূজা চাবলৈ বুলি। আমি পালোহি পূজা আৰু পূজাৰ পাছফালে দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকে ডেকোৰেশ্যনো বৰ ধুনীয়া হৈছে পূজা মণ্ডপটো। আৰু আমিও অলপমান দেৰি পূজা মণ্ডপৰ বাহিৰে ভিতৰে চালোঁ, বৰ ধুনীয়া দেখিছোঁ। বৰষুণৰ বতৰ হৈছে যদিও মানুহৰ সমাগমো কমা নাই, কিন্তু যোৱা বছৰতকৈ অলপ কম হৈছে, মানুহৰ ভিৰ ভাৰ অলপ কম দেখিছোঁ। আৰু এয়া দেখিছেনে ভিতৰত বহিবলৈ কাৰণে অতি সুবিধা কৰি থৈছে আৰু ভিতৰত প্ৰসাদৰ ব্যৱস্থাও বৰ ধুনীয়া হৈছে। ইয়াৰ লগতে আপোনালোকক মই দেখুৱাব বিচাৰিম আমাৰ এইখন হৈছে ৰাজহুৱা ফিল্ডৰ পূজা, আমাৰ ঘৰতকৈ অলপ দূৰত হয়। আৰু পূজা মণ্ডপৰ ঠিক ওচৰতে এখন বাণিজ্য মেলা বহিছে, সেই বাণিজ্য মেলাটো অকণমান ফুৰি আহোঁগৈ। আৰু দেখিছেনে পানী, কাৰণ বৰষুণৰ বতৰ গতিকে পানী বোকা এইখিনি ফালি চিলি হ'লেও মানুহে পূজা চাবলৈ এৰা নাই, দেখিছেনে। আৰু এই ওচৰতে আমাৰ বাণিজ্য মেলাখন বহিছে, গতিকে বাণিজ্য মেলালৈ অলপমান গৈ আহোঁ আৰু আপোনালোককো ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিম বাণিজ্য মেলাতনো কি ওলাইছে। আমাৰ শদিয়াৰ বাণিজ্য মেলাখন আপোনালোকে ভিডিঅ' আকাৰে চাই যাব বুলি আশা ৰাখিছোঁ। এয়া হৈছে বাণিজ্য মেলা, আপোনালোকে চাই যাব। আমিও অকণমান বাণিজ্য মেলাত ফুৰিছোঁ আৰু কি বস্তু আছে আপোনালোকক দেখুৱাব বিচাৰিছোঁ, ময়ো লগতে চাই আছোঁ। বাণিজ্য মেলাখনত বিশেষকৈ মাইকী মানুহৰ বস্তুৱে বেছি, গম পায়নে। মাইকী মানুহৰ বস্তু, কাপোৰ কানি, অলংকাৰ, ঢেৰ কিবা কিবি। আৰু এয়া দেখিছেনে লটাৰী খেলখন যোনে জিকে আৰু এই হাঁহটো পোৱাৰ ব্যৱস্থা আছে, এই হাঁহটো লটাৰী খেলত পাব। আৰু ইফালে দেখিছেনে ফুলৰ বজাৰ, ফুলবোৰ বৰ ধুনীয়াকৈ বনাই আনিছে তেওঁলোকে আৰু বৰ ধুনীয়া দেখিছে। লগতে মানুহৰ ভিৰো কমা নাই, বৰষুণো দিওঁ হৈছে। আৰু এইফালে দেখিছেনে পাকঘৰৰ সামগ্ৰী, এইবোৰ লং, ইলাচি, দালচেনি, জায়ফল, পিপলো, অন্যান্য ঢেৰ কিবা কিবি। আমাৰ শদিয়াৰ বাণিজ্য মেলাখন কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক ছাবস্ক্ৰাইব এটা কৰি দিব। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।